এই মুহূৰ্তত ৰিপাব্লিক নিউজৰ দৰ্শকসকলক দিবলৈ ওলাইছে গুৰুত্বপূৰ্ণ খবৰ। ওদালগুৰি জিলাৰ কলেগাঁও থানাৰ অন্তৰ্গত নিচতলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি গধূলি প্ৰায় 6:15 মান বজাত টংলা এফচিৰ পৰা চাউললৈ দলগাঁও অভিমুখে গৈ থাকোঁতেই এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত খবৰ অনুসৰি ট্ৰাক চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ দাঁতিতে থকা কাৰেণ্টৰ খুঁটাত খুন্দিয়াই বাগৰি পৰে। ট্ৰাকখনৰ নম্বৰ হ'ল AS13P7501। উক্ত ঘটনাত সৌভাগ্যক্ৰমে ট্ৰাকত থকা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। নিচতলাৰ পৰা বিজয় বড়োৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।